BTCৰ প্ৰিন্সিপাল সেক্ৰেটাৰীৰ পৰা যোনটো আমি নটিফিকেশন পাইছো এই নটিফিকেশনটো এইটো ওলত আমি ছাত্ৰ সংগঠন হিচাপে অত্যন্ত দুখ পাইছো আৰু BTCৰ প্ৰবল বড় চৰকাৰে এই অজনজাতীয় সিট যোনটো নন এসটি সিট এই নন এসটি সিটটো নতুনকে গাঁও অন্তৰ্ভুক্ত কৰি ইয়াত থকা নন এসটি মানুহবিলাকক ৰাজনৈতিকভাৱে হত্যা কৰাৰ যোনটো পৰিকল্পনা কৰিছে এইটো আমি কোনো পধ্যে হ'ব দিব নোৱাৰো এইটো হ'ব নিদিও আমি যদি এই নোটিফিকেশনখন যদি প্ৰত্যাহাৰ নকৰে তাৰ কাৰণে আমি গোটেই বাগবাট অঞ্চলত যিমান ছাত্ৰ সংগঠন আছে আমি সবে একগোট হৈ আমি ৰাজনৈতিকভাৱে আমি গণতান্ত্ৰিকভাৱে যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আমি অসম চৰকাৰক BTC চৰকাৰক তথা আমাৰ গভৰ্ণৰ মহোদয়ক অনুৰোধ জনাম যাতে এই নোটিফিকেশন সোনকালে এটো উঠাই লয় তাৰ কাৰণে আমি আহ্বান জনাম আৰু যদি নুঠাই তাৰ কাৰণে আমি যিকোনো আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম সব ইমান বছৰে এই সমষ্টি যেনেকুৱা ধৰণে চলি আছে নন এসটি হিচাপে তেনেকৈ থাকিব দিয়ক আৰু বেলেগ জায়গা সব এসটি সিট বহুত আছে উদালগুৰি আছে ৰৌতা আছে সেই এসটি সিট বিলাকত নতুন গাঁওসমূহ সোমাওক আমাক তাক ক'বলগীয়া একো নাই আৰু BTC এতিয়া 40টা সিট আছে 40টা সিটৰ জায়গাত 54টা সিট বনোৱাৰ কথা আছিল হেতু বনাওক হেতু লৈ তাতো আমাৰ ক'বলগীয়া একো নাই কিন্তু এই 5 চেৰফাঙক নতুনকৈ গাঁও সোমাবলৈ আমি কোনো পদ্ধতি নিদিম তাৰ কাৰণে আমি যিকোনো কাৰ্যপন্থা হাতত ল'বলৈ আমি বাধ্য হ'ম আজি আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনৰ দ্বাৰা যৌথ সংবাদমেল আয়োজন কৰিছোঁ আৰু এই সংবাদমেলত মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল যিহেতুকে যোৱা মে মাহৰ 5 তাৰিখে BTR গভৰ্ণমেণ্টৰ দ্বাৰা যে নেকি BTC গভৰ্ণমেণ্টৰ প্ৰিন্সিপাল সেক্ৰেটাৰীৰ দ্বাৰা যে নেকি আমি নোটিফিকেশন পাইছোঁ এই নোটিফিকেশনত স্পষ্ট লিখা আছে ৰিকুৱেষ্ট ফৰ সাজেশন অন ইনক্লুজিং অফ নিউলি এড ভিলেজেছ ইন BTC কনষ্টিটুৱেঞ্চি এতিয়া কথা হ'ল যেটো আমি নোটিফিকেশন পাইছোঁ এই নোটিফিকেশনত স্পষ্ট লিখা আছে যে BTC যিখিনি আমাৰ সমষ্টি আছে এই সমষ্টিবিলাকত নতুনকে গাঁওবিলাক এড কৰিব বুলি সেই নোটিফিকেশনত আমি দেখা পাইছোঁ আমি গম পাইছোঁ সেই নোটিফিকেশনৰ দ্বাৰা আজি আমি BTR চৰকাৰক ক'ব খোজো যে যেটো নোটিফিকেশন জাৰি কৰিছে সেই নোটিফিকেশনটো প্ৰত্যাহাৰ কৰিব লাগে আজি আমাৰ যে নেকি মাজবাটৰ 39 নং 5 নং চেৰফাং সমষ্টিটো হ'ল নন এসটি সমষ্টি আজি সেই নন এসটি সমষ্টি যে নেকি BTR চৰকাৰে যেটো নোটিফিকেশন জাৰি কৰিছে সেই নোটিফিকেশনত নতুনকে গাঁও এড কৰি যে নেকি আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোক আছে সেই অজনজাতীয় লোকসকলক যে নেকি ৰাজনীতিক অধিকাৰ এই ৰাজনীতিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বৰ্তমানৰ BTR চৰকাৰ তথা UPPL চৰকাৰ সেই UPPL চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ আৰু যেটো আমাৰ নোটিফিকেশন জাৰি কৰিছে সেই নোটিফিকেশনক BTR চৰকাৰে অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে আৰু যদি প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে BTRত আমি মাজবাটত বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিম ইয়াৰ এগেইনষ্টত আজি চাওক আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিত যে নেকি নতুনকে গাঁওসমূহ এড কৰিব বিচাৰিছে হেতু আমি ধিক্কাৰ জনাইছোঁ BTR চৰকাৰক তথা প্ৰমোদ বড়ো চৰকাৰক তেওঁলোকে যদি এড কৰিব খুজি আছে 39 নং 5 নং চেৰফাং সমষ্টিত কোনো এটা গাঁও আমি এড হ'বলৈ নিদিওঁ তেওঁলোকে যদিও এড কৰিব বিচাৰিছে 39 নং 5 নং চেৰফাং সমষ্টিক বাদ দি য'ত এড কৰে কৰক আমাৰ ক'ব লগা নাই আৰু যদি এড কৰে তেতিয়াহ'লে ইয়াৰ পৰিণাম UPPL চৰকাৰ ভুগিব লাগিব এতিয়া যেটো নেকি নোটিফিকেশন জাৰি কৰিছে সেই নোটিফিকেশনৰ প্ৰত্যাহাৰৰ দাবীত আমি সংবাদমেল আয়োজন কৰিছোঁ আজি আৰু BTR চৰকাৰক অতি
সোনকালে এই নটিফিকেশ্যনটো প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে এই নটিফিকেশ্যনটো প্ৰত্যাহাৰৰ দাবীত আমি যে নেকি সংবাদমেল পাতিছোঁ, এই সংবাদমেলৰ দ্বাৰাই বিটিআৰ চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। যিটো নটিফিকেশ্যন জাৰি কৰিছে সেই নটিফিকেশ্যনটো অতি সোনকালে প্ৰত্যাহাৰ কৰিব লাগে। আৰু এই প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি অতি সোনকালে অসমৰ আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি মাজবাটৰ বিভিন্ন ছাত্ৰ সংগঠনে লগ ধৰাৰ ব্যৱস্থা কৰা হ'ব। আৰু সেই নটিচটো যি নেকি নটিফিকেশ্যন, সেই নটিফিকেশ্যনৰ প্ৰত্যাহাৰৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাকো আমি লগ কৰিম। অসমৰ যে নেকি ৰাজ্যপালকো লগ কৰিম। আৰু যে নেকি অসমৰ যে নেকি বৰ্তমানৰ চৰকাৰ বিজেপি চৰকাৰ, যে নেকি বিজেপি চৰকাৰৰ আমাৰ বিজেপিৰ দলৰ যে নেকি ৰাজ্যিক সভাপতি আমাৰ দিলীপ শইকীয়াকো আমি লগ কৰিম, যাতে যে নেকি আমাৰ 39 নং 5 নং চেৰফাং সমষ্টিৰ অজনজাতীয় লোকসকলক ৰাজনীতিক